নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি আমি আহিছোঁ দাদাৰ ঘৰত। এতিয়া এইটো দাদাহঁতৰ ঘৰ আৰু আমি যাব ওলাইছোঁ এতিয়া পহুমৰা। আৰু এয়া আমাৰ দাদা আৰু নব ওলাই আছে। চাওক এইফালে এইফালে এইটো দাদাহঁতৰ ঘৰ। বিনাবা এইফালে চাওক আপুনি একেবাৰে বাৰীত সোমাইছেগৈ। আৰু আছে কি ধুনীয়াকৈ ফুল পুলি আছে, এইবোৰ টাপত লগাই দিছে ফুল চব। আৰু আমি ওলাই আছোঁ আৰু আমাৰ আৰু আছে মানুহ, আপোনালোকক গৈ দেখাই আছোঁ তাত কিয় আহিছোঁ, কেলৈ আহিছোঁ। আৰু ওলাই আছে মোৰ মানুহজনী, এইফালে ছোৱালীজনী আৰু মোৰ মানুহজনী ওলাই আছে। আমি যাবলৈ বুলি এতিয়া মানুহ হাই কৰি দিয়া। এইফালে হাই এইফালে দাদা সিহঁতে স্কুটি লৈ ওলাইছে। একদম ধুনীয়া লাগিছে, মজা লাগিছে। আৰু এতিয়া আমাৰ আৰু বাইদেউ আছে, বহুত ধুনীয়া ধুনীয়া এইফালে খেতি কৰি থোৱা আছে। আমাৰ বাইদেউ টুপিটো বেছি কিবা হয়। আমি আহি আছোঁ বাগানৰ মাজে মাজে। চব কি ধুনীয়া পৰিৱেশ। আৰু চব বাগানখন আপোনালোকক দেখাই দিছোঁ, কি ধুনীয়া পৰিৱেশ বাগানৰ মাজে মাজে। বহুত ভাল লাগিছে, এনেকৈ আহিবলৈ বহুত ভাল লাগে। আপোনালোকে গৈ পাইছে নাই এনেকৈ ৰাস্তাত বাগানৰ মাজে মাজে যেনে তেনে এটা ৰাস্তা আছে। চাওক বেছি ডাঙৰ গাড়ী আহিব নোৱাৰে, অকল বাইক আহিব পাৰে। চাওক আপোনালোকক দেখাই দি আছোঁ। আৰু আজি মোৰ মানুহজনীক ভিডিঅ' বনাব দি আছোঁ, আপোনালোকে চাওক। চাওক কিমান ভাল লাগিছে এইটো ৰাস্তা। এইফালে ইমান ডাঙৰ গাড়ী অহা যোৱা নকৰে, কাৰ চাৰ অহা যোৱা কৰিব পাৰে। আৰু বাগানৰ ৰাস্তা, যিহেতু বাগানৰ ৰাস্তা চাওক কিমান ধুনীয়া লাগিছে, পৰিৱেশটো কিমান ভাল লাগিছে। আৰু যিহেতু এতিয়া বাগানৰ পাত চাত কলম দি ৰাখিছে, বাগানত কলম দি ৰাখিছে, এতিয়া ইমান ভাল নালাগে। আৰু যেতিয়া বাগানৰ পাত চাত বহুত ধুনীয়া লাগে, বহুত মানে ভাল লাগে। আৰু আপোনালোকে আহিবচোন, আহিলে কমেণ্ট কৰি জনাব এইখন। আৰু যিহেতু ফুলনিবাৰী বাগান আৰু আহি আছে এতিয়া। আৰু আমি আহি পাই গ'লোঁ ফাইনেলি ফুলনিবাৰী বাগানৰ চাৰিআলি বজাৰ সোমাই পাইছোঁ। এতিয়া বজাৰত চাওঁ আহিছোঁ যেতিয়া বজাৰত কিবা এটা লৈ লওঁ, চাই লওঁ কি লওঁ। এইখনে হ'ল ফুলনিবাৰী বজাৰ। চব আপোনালোকক দেখাই দিছোঁ একবাৰ। এয়া দাদাহঁতে সোমাই ৰৈ আছে। কি ল হ'বনে? অলপ সৰু হ'ব। এইটো আমি ইয়াত দোকানত বেলেগ কালাৰ নাই নেকি, চাই লওঁ কিমান হয়, কেনেকৈ হয়, ভাল চাই লওঁ। আমি এতিয়া আহি পাই গ'লোঁ ফাইনেলি ইয়াত আমাৰ বাগিনৰ ঘৰত। আমি কৈ আছিলোঁ কিয় আহিছোঁ, কেলৈ আহিছোঁ বুলি। আজি বাগিনৰ ঘৰত আহি আছোঁ। বাগিনৰ ঘৰত মানে সকলোৱে মিলি এসাঁজ খাম সেই বুলি আহিছোঁ। আৰু মাতিছে সিহঁতে, আমাৰ আহিছে, মা আহিছে, দেউতা আহিছে, আৰু দাদাহঁত আহিছে। আৰু এতিয়া আমাৰ এইফালে আছে বাইদেউ। বাই। এইটো দাদা কেমেৰামেন হৈ আছে। তাৰপৰা এইজনী আমাৰ বন্তি, এইজনী বাগিন,
হাই কৈ দিয়া কৃষ্ণা নকয় বোলে আৰু এইজনী আমাৰ মা মা আৰু এয়া হ'ল আমাৰ চবচে ডাঙৰ নব ডাঙৰ নব আৰু এইজনী এজনী নব এইজনী সৰু নব ন আৰু এইটো আমাৰ দেউতা হয় এইটো দেউতা চাওক আৰু এইজনীতো আৰু চিনি পায়ে চাগে সকলোৱে এইজনী মোৰ মানুহজনী আৰু সকলোৱে অহা নাই এতিয়া আছে ভিতৰত কামত লাগি আছে কাম কৰি আছে দাদা আছে আৰু ডাঙৰ বাইদেউ আছে বিনি আছে ডাঙৰ বিনি আছে সকলো আছে তাতে অহা নাই এতিয়া বৰ্তমান আৰু দেখাই যাম আপোনালোকক আমি সকলোৱে কি কৰিছোঁ কেলে কি কৰি আছোঁ আপোনাৰ জেগাটো বহুত ভাল লাগে আৰু আছে চাওক লগতে পুখুৰী এটা আছে পুখুৰী বহুত ভাল লাগে আৰু জেগাটোৱে বহুত ধুনীয়া লাগে চাওক কি ধুনীয়া জেগা হৌ চাওক এইফালে আৰু আছে দাদাই মাছ ধৰি সিফালে এটাও মাছ পোৱা নাই মাছ ধৰি চাওক মাছটো পাই আছে এটাও পোৱা নাই বৰশী পাতি চাওক আৰু এইফালে চব ধাননি খেতি ধানৰ পথাৰ চাওক এইফালে চাওক এইফালে আছে ভাত পানী বনাই আছে যিহেতু ইয়াত এইফালে ভাত বনাই আছে ভাল লাগে জেগাটো বহুত ভাল লাগে আৰু এয়া আমাৰ বৰদাই জাল মাৰিব ওলাইছে মাছ আহে নে নাহে চাওঁ দে ৰেডি চাওক মাৰ জালটো জত লগালি দেখোন আহি যা মাছ আহি যা চাওঁচোন মাছ আহিছে বুলি কৈছে চাওঁ নহয় এইফালে গম পাব নহয় জাল টানাটোৱে আছে ভগৱান তুমি মোৰ জীৱন উমনি ঐ কুকুৰা এইডাল মোৰ বিশ্বাস আছে নাযাব কৈছো এটা ধৰি লও একদম গোটাকে আহিছে এই জেংডালৰ পৰা গ'ল আৰু এইজন ঐ বাইদেউ আৰু এইযোৰ এতিয়া আমাৰ ডাঙৰ বাইদেউ ওলাই আহিলে এইটো আমাৰ চবচে ডাঙৰ বাইদেউ ঘৰৰ চবচে ডাঙৰ ছোৱালী এইজনী বাইদেউ হয়